আমাৰ কইনা অন ৰক धमाका गिफ्ट बोला धमाका गिफ्ट কি হলো ভাই ধমাকা गिफ्ट বেলেগ কিবা নলগীয়া হ'ল বেলেগ বস্তু লৈ আনি পলা পুৰণা ৰকম বাহাদুৰ পুৰণা এইবা আছে নাই ভাই কাৰ্টুন লৈছে নেকি আনবক্সিং করলে কি দিছা মই চাও এই কিবা নলাব লাগা বস্তু নিয়ে এই ভাই ভালকে কি দে বেলে কি বস্তু রে ভাই কি বা বস্তু এই কিমান বক্স লবে ও মজা ইফালে দেখাই দিও ইফালে দেখাই দিও কোরিয়া অলপ সেফটিকেল হৈছে গ্লাছৰ যেটো এটা হল আছিল বাৰু থ্যাংক ইউ এ বিপলা এ বাহ মই ইলেজি কিন্তু থ্যাংক ইউ মানে মই বঢ়িয়া অলপ পিছত কলেছো চাই থৈ যাব আৰু এটা থ্যাংক ইউ আনবক্সিং হৈ গ'ল ভাল লাগিল সবকে ধন্যবাদ জনাইছো দাদা বিয়াৰ আহিলো দাদা কি বিয়া মানে ফিলিংস কেনে আজি দাইতো বিয়াৰ ফিলিংস ভালেই হয় কষ্ট হৈছে কিবা এটা ভালো লাগি আছে হয় হয় ওভাৰঅল ভাল লাগিছে হয় হয় নতুন আহিছে ওকে দুকে অফাৰ বাবা কইনা হ'ল উজনি তাৰপিছত কলা হ'ল আমাৰ দৰঙীয়া হয় এতিয়া কিবা মানে কইনা কি কয় মানে আমাৰ ভাষা চাকা লৈ কিবা কয় নেকি নাই নাই একো নকয় তাই শিকিবলৈ চেষ্টাহে কৰি আছে সেইটো কাৰণে ভাল লাগিছে আমাৰ যে নকইনা মাতিব পাৰোঁ একদম মানে পাৰ্মিশ্যন আছে অৱস্থা হয় মোৰ ঘৰ ওচৰতে বাৰু আপোনাৰ কি বুলি কয় আমাৰ মানে নামনি অসম মানে অসমটো এখনে দৰঙলৈকে মানে কি ৱেলকাম জনাব কি ক'ব এতিয়া আজি মানে ভাল লাগিছে আৰু আমাৰ অঞ্চলটোৰ বিষয়ে কি ক'ব আগতে আহিছেনে নে বিয়া হোৱাৰ পিছতে আহিছে একদম বিন্দাস লাইফ জীয়াই থাকক ভগৱানৰ তাকে কামনা কৰিছোঁ আৰু ঠিক আছে চব ইউটিউবাৰ বেছ একদম আমাৰ ফালে এইটো গোস্বামী আমাৰ মঞ্জু আছে বঢ়িয়া ভাল লাগিল মোৰ ভোকলাইছে কথা ধৰি জানা গছ ওচৰত তাৰমানে এনেকৈ দেখা পাই পেলাই ভিডিঅ' চিডিঅ' কথাবিলাক কৈয়ে আছোঁ কিন্তু আমাৰ কথাটো হৈছে মানে ভোক ভাগছে পেটে মানে কমলাই যায় নিকল তাৰ ঘৰত খাম বুলিয়ে বনাইছোঁ বুজি দেখা নাই এতিয়া তুমি কি কৰিবা মোৰ আজি শনিবাৰ ভাই ভাত পানী খোৱা নাই একো এতিয়া পূৰা একদম বিন্দাছ জপে খাম কি খবৰ ভাই একদম মজা মজা এই আমাৰ দুটা মানে ইউটিউবাৰ মাজত ফটোৱা কথা হৈ আছে বঢ়িয়া বঢ়িয়া আমাৰ মনোজ ভাই আৰু এইফালে দন চালৈ আছে চব মানে চব খাবা নাপাবা চব খাবা নাপাবা এইবিলাক কিবা নাই আমাৰ মনোজ ভাই আছে কিবা পৰিদৰ্শন কৰি আছে কি পৰিদৰ্শন কৰি আছা মই ফেন বিচাৰি আছো অ ফেন এইটো ফেন আছে বাৰু হয় হয় বঢ়িয়া বঢ়িয়া এইফালে আমাৰ মাংসৰ বাতি ৰেডি দাদা কিহৰ মাংস এইটো এতিয়া ছাগলী আমি চব এতিয়া বজাৰ ৰেডি খাবৰ কাৰণে আহি গ'ল ভাত চব্জি তাৰপিছত দেখা পাম এতিয়া কি কিবা খুৱাই আমাৰ নীলোৎপল দাই কি কি ভাগত পৰিল দেখাই দি ভাই খোৱাৰ খাৰ খাৰ কেনে মজা চব্জি তাৰপিছত আলু ভাজা
সৰু আলু পিঠা বহুত টেষ্টি হয় দালি ইয়াৰ পিছত কিবা আহিব নে মেইন মালটো মাছ আহি আছে আহি আছে এতিয়া বঢ়িয়াকৈ খাই আছোঁ মোৰ পেট ফুল হৈ যোৱা নিচিনা কিয়নো মানে যোন টেষ্টি হ'লে পুৰা পেট ভৰি যায় বোলে মাংস আহি গ'ল মাংস আছে বহুত ধুনীয়াকৈ মস্ত এক পিচ আলু যি পিচ বস্তু খাই মই ভাল পাওঁ খাই লওঁ 20 টকা কেজি দেই এই গোস্বামী মাত বল নাই আৰু কি হৈছে হা খাৱাৰ পৰা আটাৰ পৰা নালাগে না দে আৰু জন্দা কচি না ভাগত মাংস টেষ্টি হৈছে আৰু দিয়ক ভাল দিয়ক ধুনীয়া বনাইছে গমলা বায়ে কৰি আছে বহুত ধুনীয়া হৈছে এটা দাদা পাইছে নাই ভাগত পাইছি কিবা লাগব নেকি কওঁ মই বেলেগ দিয়া নোৱাৰোঁ এই মানে নিমখ জলকীয়াটো দিব পাৰোঁ আৰু ঠিক আছে কেনে হৈছে বঢ়িয়া না তৃপ্তিকৰ নে টেষ্টিকৰ সাংঘাতিক মোৰ ভাষা নাই মানে চাইনিজতে কম এতিয়া ভাষালেছ বৌ কেনেকৈ নাই মজা লাগছে নে হয় নেকি আমাৰ ঘৰলৈ আছে বৌ হাই খাইছা নাই তুমি খাইছা নাই কান্দিলে নেকি নাই কেনে কিবা লাগব নেকি নিমখ জলকীয়া দিয়া পাৰোঁ আৰু পাৰা নাই আৰু ইমান হেঁচি ঠেলি দিছে মানে টানছা বুঢ়া টানি দিছা এই ভাই তোৰ খানাটো কেতিয়া এতিয়া হা তই অলপ মানে মানুহবিলাক কিয় নকোৱা চাকৰি পাইছা কিবা পাইছা চিক্ৰেট নেকি চিক্ৰেট নে চিগাৰেট এই এটা ঠেচকা মাৰি দিলে আৰু অলপ খাব পাৰিলা হয় বস্তাত ধান ভৰালে ঠেচকা মাৰি দিয়ে তাৰপিছত আকৌ যে অলপ ভৰাই দিব পাৰি এইটো দৰাই নাচি নাচি ৰাইজক বিৰাই দি আছে নিজৰ বিয়াৰ ভিডিঅ' নিজে বনাই আছে মজা মজা
মানে কি ডেন্স কৰোঁতে আপোনাৰ অঁ ভাগৰ লাগিল নেকি খাহী মাংস হজম গ'ল নেকি হয় টিকলি গম পাই আছে অঁ যদি দিয়া বৰবৰ চবৰে মই তাৰমানে অলপ সোনকালে বিদায় ল'লোঁ কাৰণটো হৈছে কি মোৰ মানে আহি আছে পৰীক্ষা সেইকাৰণে মই বোলো যে সকলোকে বিদায় দিলোঁ কাৰণে বহুত ভাল লাগিল বহুত ফ্ৰীলি মানে চবৰে ব্যৱহাৰবিলাক নীলোৎপল দা আৰু চুমকা বৌ দুয়োজনলৈকে বিয়াৰ মানে বহুত বহুত শুভকামনা জনাওঁ তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক আচলতে ইমান ধুনীয়া এখন বিয়া পাতিছে বহুত বহুত ভাল লাগিল আৰু মোৰ ঘৰৰ ওচৰতে এই স্প্লেণ্ডাৰখন লৈ আহিছিলোঁ তাকো মোৰ নহয় গুড নাইট দিয়াৰ আগতে আপোনালোকক এটা কথা কওঁ মানে কি এটা মোৰ আপোনালোকক নেক্সট ভিডিঅ'ত মোৰ এই ভাল খবৰটো জনাম আপোনালোকে আচলতে মৰম আশীৰ্বাদবিলাক জনাই থাকিব